বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম পাব্লিক সাৰ্ভিস কমিশন বা APSC আৰু বিভিন্ন ডিপাৰ্টমেন্টৰ গুৰুত্বপূৰ্ণ কেইখনমান নোটিছ লৈ এই ভিডিওটো আপোনালোকৰ মাজলৈ লৈ আনিছো প্ৰথমতে লৈ আনিছো APSC ৰ এখন গুৰুত্বপূৰ্ণ নটিফিকেশন ইয়াত উল্লেখ আছে যে ইট ইজ hereby notified for information to all concerned officers that the half-yearly departmental examination 2023 will be conducted by the Commission at Guwahati Jorhat Silchar Center. The dates, venues and program of the examination will be notified in due course. আৰু আপোনালোকৰ ডিপাৰ্টমেণ্টেল এক্সাম হ'ব হাফ ইয়াৰলি তাৰ বাবে এখন ফৰ্ম দিয়া হৈছে the officers who intend to appear at the examination to be conducted by the commission. So download the prescribed form application form for half yearly departmental examination 2023 আপোনালোকে নতুবা www.apsc.nic.in তাত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু গুৱাহাটী সেক্ৰেটাৰী আসাম পাব্লিক সাৰ্ভিস কমিশনৰ অফিচত আপোনালোকে জমা কৰিব লাগিব এপ্লিকেশনছ নট ৰোটেড থ্ৰু প্ৰপাৰ চেনেল shall not be entered in প্ৰপাৰ চেনেলত আপোনালোকে যাব লাগিব লাষ্ট ডেট হৈছে 21/6/2023 বাকিখিনি কথা আৰু এপ্লিকেশন ফৰ্মখন আপোনালোকে চাই ল'ব আমি দেখাই দিছো আপোনালোকে ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব এই ফৰ্মখনে আপোনালোকে ডাউনলোড কৰি বা আপোনালোকে প্ৰিন্ট আউট উলিয়াই আপোনালোকে ফিল আপ কৰি জমা দিব লাগিব অন্য এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আনিছো আমি SC ফিনান্সিয়েল এসিস্টেন্সৰ কথা ইতিমধ্যে আপোনালোকৰ আগলৈ লৈ আনিছিলো আৰু আজি লৈ আনিছো OBC ফিনান্সিয়েল এসিস্টেন্সৰ বিষয়ে এটা নটিফিকেশন আহিছে য'ত আপোনালোকৰ ফৰ্মখন আছে আৰু কোড আপোনালোকে জমা দিব লাগিব OBC ক্যান্ডিডেটস সকলে তাৰ বিষয়ে কোৱা হৈছে এপ্লিকেশন আৰ ইনভাইটেড ফ্ৰম ইন্টেন্ডিং ক্যান্ডিডেটস ফৰ ফিনান্সিয়েল এসিস্টেন্স to OBC students for appearing in the final examination of Assam Public Service Commission in the year 2023. As per prescribed format given below, the applicants must have cleared combined competitive examination 2022. যি সকল OBC student আপোনালোকে ক্লিয়াৰ কৰিছে এখন ফৰ্ম জমা দিব লাগিব আৰু the application duly filled with all relevant self-attested documents must reach the Director of Welfare of SC and BC Assam Housefed Complex Block 2 2nd floor Guwahati 06 on or before 12th June 2023 during office hour আপোনালোকে 12 জুনৰ ভিতৰত দিবলৈ কৈছে আপোনালোকে যদি পাৰে এই মাহতে দিয়ক যিমানে সোনকালে দিয়া আপোনালোকৰ বাবে ভাল আৰু ফৰ্মখন ইয়াৰ লগতে দেখাই দিছে আমি ইয়াৰ ফৰ্মেট এটা আপোনালোকক দিও দিম আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত জয়েন হৈ আমি লিখি থম তাত OBC APSC ফৰ্মেট এনেকৈ আপোনালোকে টাইটল এটা পাব আপোনালোকে ফাইলছত গৈ ডাউনলোড কৰি ল'ব যেহেতু আপোনালোকে এই কেদিন বহুতে APSC প্ৰিলিমছ যি সকলৰ ক্লিয়াৰ হৈছে বেলেগ বেলেগ চৰকাৰী চাকৰিৰ বাবে আপোনালোক গুৱাহাটী গৈ আছে গতিকে এতিয়া আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি দিয়া হওক আৰু তেতিয়া আপোনালোকে সোনকালে পইচাসমূহ পাব প্ৰায় 50,000 টকা মান আপোনালোকৰ বেংক একাউণ্টত সোমাব ভালকৈ আপোনালোকে পুৰাই খালি এখন দি থৈ আহিব আৰু ফৰ্মখন আপোনালোকে আমি স্ক্ৰিনত দেখুৱাৰ দৰে পাই যাব এখন ফৰ্মেট আমি আপোনালোকক নিজে বনাই দিছো আপোনালোকৰ সুবিধা হোৱাকে আপোনালোকে এখন ফৰ্মে ফিল আপ কৰি লৈ যাব আৰু ইয়াত আপোনালোকৰ বেংক ডিটেইলছ এনক্লোজ প্ৰুফ অফ কোৱালিফাইড ফৰ CC মেইন এণ্ড CC মেইন এডমিট কাৰ্ড এইখিনি আপোনালোকে পুৰাই নিলেই হ'ব আৰু আপোনালোকৰ যি সকল চিনাকি আছে OBC APSC ক্লিয়াৰ কৰিছে আপোনালোকে আমাৰ এই ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু ডেসক্ৰিপচনৰ আপোনালোকে আমাৰ যেটো টেলিগ্ৰাম চেনেল আছে তাৰ লিংকটো আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে এই PDF টো ডাউনলোড কৰি ল'ব পাৰে আৰু প্ৰিন্ট আউট কৰি তেওঁলোকে পুৰাই নিব পাৰে যেহেতু নিউজ পেপাৰৰ পৰা স্পষ্টকৈ পেপাৰটো উলিয়াওঁতে অলপ দিগদাৰ হয় গতিকে আমি ভালকৈ বনাই দিছো আপোনালোকক OBC সকলৰ বাবে ফিনান্সিয়েল এসিস্টেন্স টু OBC candidates for appearing combined competitive examination main 2023 খালি আপোনালোকৰ হে এডমিট কাৰ্ডটো লাগিব ৰোল নাম্বাৰটো লাগিব এইবিলাক আপোনালোকে দেখিছে ইয়াত লিখিছে 9 নম্বৰ আৰু 10 নম্বৰ পইণ্টতে আছে year of CC ৰোল নাম্বাৰ অফ CC এইখিনি আপোনালোকৰ লাগিব এনক্লোজ কপি অফ এডমিট কাৰ্ড লাগিব এইখিনি আপোনালোকে চাই ল'ব আগৰ আমি SC যেটো ফিনান্সিয়েল এসিস্টেন্সৰ কথা আলোচনা কৰিছিলো তাত ভালকৈ আমি এইখিনি কথা আলোচনা কৰিছিলো আৰু এখন নোটিছ দিছে এটো শুধৰণি হিচাপত ডাইৰেক্টৰ অফ ফিচাৰিজ in the notice published in the local newspaper যেটো কৰিছিলে তাত মানে এটা প্ৰথম যিখন নোটিছ ওলাইছিলে তাত 25/5/2023 বুলি ক'বলৈ কৈছে 26/5/2023 ৰ বদলি 25 তাৰিখৰ পৰা ডেট অফ ডাউনলোডিং the appointment letters may be read as 25/5/2023
ইনষ্টিড অফ 26/5/2023 অৰ্থাৎ 26 তাৰিখৰ পৰিৱৰ্তে হেতু 25 তাৰিখ বুলি পঢ়িবলৈ কৈছে অৰ্থাৎ এপইণ্টমেণ্ট লেটাৰসমূহ আপোনালোকৰ 25 তাৰিখে পাব ডাইৰেক্টৰ অফ ফিচাৰিজ ডিপাৰ্টমেণ্টৰ অন্য এটা নটিফিকেশ্যন আহিছে APSCৰ পৰাই ইট ইজ ফৰ ইনফৰমেশ্যন টু অল কনচাৰ্ন ডেট দ্য আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন উইল হোল্ড ইণ্টাৰভিউ ফৰ দ্য পোষ্ট অফ স্পেচিয়েল অফিচাৰ আহোম ষ্টাডিজ ইন দ্য ডাইৰেক্টৰেট অফ হিষ্টৰিকেল এণ্ড এণ্টিকুৱেৰিয়ান ষ্টাডিজ আছাম আণ্ডাৰ Indigenous and Tribal Faith and Cultural Department as per the program given below as its office is Jawahar Nagar Khanapara Guwahati 22 আপোনালোকৰ ইণ্টাৰভিউ হ'ব 7 তাৰিখে 7 জুন তাৰিখে 9 বজাত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ইণ্টাৰভিউ হ'ব 10:30 বজাত আৰু কাইণ্ডলি নোট ডেট দ্য কেণ্ডিডেটছ এপিয়াৰিং দ্য ইণ্টাৰভিউ or viva must bring the following testimonials in original with self-attested photocopy কি নিব লাগিব original copies of all academic certificate along with corresponding mark sheets all semester year mark sheet from HSLC or equivalent সকলো নিব লাগিব মুঠৰ ওপৰত HSLC admit publish work in history cast PWD e-admission certificate মানে admit card to আপোনাৰ ইণ্টাৰভিউৰ declaration form A list of accepted and rejected candidates shall be uploaded in the official website of the commission on 30/5/2023 কোন accept হৈছে কোন reject হৈছে 30 মে তাৰিখে আপোনালোকে গম পাই যাব আৰু ইন্টিমেশন লেটাৰসমূহ আপোনালোকৰ আপলোড হ'ব 1 জুন তাৰিখে ঠিক একে বিভাগৰে যেটো এক্সপ্লোৰেশন অফিচাৰ আছিল সেই সকলৰ 7 তাৰিখে হ'ব 9 বজাত ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু টাইম অফ ইণ্টাৰভিউ 10:30 বজাৰ পৰা আৰু accepted লিষ্টটো ইতিমধ্যে আপলোড কৰা হ'ব 30 তাৰিখে আপোনালোকৰ No intimation letter to the eligible candidate shall be sent separately by post. Separately posted send kora hobo aru intimation letter shall be uploaded in APSC's website on 1/6/2023. The candidate shall have to download their own intimation letters from the aforesaid website. Gotike apnalokor intimation letter bilako apnaloke pai jabo website ot. Aru eta sposhtikoroon ahise notification. It is for information to all concerned candidates who appeared in the half-yearly departmental examination 2022 held Bhait number 8 dia ase that the results of the aforesaid examination has been declared Bhait notification number 26 PSC CON exam to dia ase dated 19 May 2023 which can be viewed in commission's website www.apsc.nic.in aru ekhon ahise guruttopurno notice ekhon ahise Indigenous and Tribal Faith and Cultural Departmentor pra for information of all candidates selected by SLRC for grade 3 and grade 4 post in the Department of Indigenous and Tribal Faith and Culture. All selected candidates are hereby informed that the document verification process of the candidates selected under grade 3 and grade 4 post of the SLRC will take place on 29th of May 2023 and 30th of May 2023 respectively in their respective directorate in Guwahati. আপোনালোকৰ যেটো ডাইৰেক্টৰেট অফিস আছে গুৱাহাটীত তাতে আপোনালোকৰ 29 আৰু 30 তাৰিখে গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টত যি সকলে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাবৰ বাবে যোগ্য হয় তাতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব সেই সকলৰে আৰু এই সম্পৰ্কত আপোনালোকৰ লিষ্ট ওয়াইজ আপোনালোকে অফিচিয়েল ৱেবছাইটত পাব কেতিয়া কোন যাব লাগিব কিমান সময়ত কৰিব লাগিব এইখিনি আজিৰ খবৰ বিভিন্ন নটিচ আৰু ইনফৰমেশ্যন আপোনালোকলৈ লৈ আনিলো গতিকে যি সকল আপোনালোকৰ চিনাকি আছে এনেকুৱা ডিপাৰ্টমেণ্টৰ বাবে প্ৰিপাৰেচন কৰি থকা এই ভিডিঅটো শ্বেয়াৰ কৰি দিব নতুনকৈ চাই থকা সকলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ